হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই এখন গামোচাৰ দহি ডিজাইন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহক তেতিয়াহ'লে আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গামোচাখনত যিখিনি সূতা লাগি আছে এটা জোখত লৈ ল'ব আৰু ধুনীয়াকৈ পকাই দিব। পকাই দি ধুনীয়াকৈ গুৰিতে গাঁঠি এটা দি দিব। আৰু গুৰিত গাঁঠি দিয়াৰ পাছত দুডাল দুডালকৈ জইন কৰি গাঁঠি দি দিব। তেতিয়া জোৰটো দেখিবলৈ ভাল হয়। তাৰপিছত মই ৰেড কালাৰৰ দহি সূতা লৈ লৈছোঁ, যিহেতু ফুলখিনি ৰেড কালাৰৰে, আৰু এটা গুলি লৈছোঁ ৰেড কালাৰৰ। তাৰপিছত মই জোখত দহি সূতাখিনি কাটি লৈ ইয়াত যিটো সূতা দেখিছে তাত সুমুৱাই দিছোঁ ধুনীয়াকৈ, আৰু দুটা গাঁঠি দি দিম বেজী দি। তাৰপিছত এয়া দহি সূতাখিনি ধুনীয়াকৈ সমান কৰি কেঁচি দি কাটি দিছোঁ। আৰু এয়া হৈ গ'ল, চাওকচোন ধুনীয়া হৈছে, ডিজাইনটো দেখিবলৈও ধুনীয়া লাগিছে। মই একেটা ডিজাইনতে 3খন গামোচা বটিলোঁ এনেকৈ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।